নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চৰকাৰী টয়লেটৰ নতুন লিষ্টখন কেনেদৰে ডাউনলোড কৰিব পাৰি তাকে দেখাম। আপোনালোকে স্কিপ নকৰাকৈ চাই যাব। আপোনালোকে প্ৰথমেই নিজৰ মোবাইলৰ গুগল বা ক্ৰম ব্ৰাউজাৰ খুলি ল'ব। তাৰপাছত আপোনালোকে ওপৰত টাইপিং কৰিব SBM। দেখিছে নিশ্চয় তলত SBM আহি গৈছে আৰু আপোনালোকে তাত ক্লিক কৰি দিয়াৰ লগে লগে এখন নতুন মেনু খোল খাব আৰু এই মেনুখনৰ প্ৰথম লিংকটো দেখিছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আৰু এখন নতুন পেজ খোল খাব আৰু এইটোৱে হৈছে চৰকাৰী টয়লেটৰ অফিচিয়েল ৱেবছাইট। তললৈ স্ক্ৰল কৰিব আৰু দেখিবলৈ পাইছে MIS লিখা আছে, তাত আপোনালোকে ক্লিক কৰিব। এতিয়া দেখিছে অন্য এখন পেজ অ'পেন হৈছে আৰু এই পেজটোৰ তললৈ স্ক্ৰল কৰিব আৰু য'ত লিখা আছে MR13A তাতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে অন্য এখন নতুন পেজ খোল খাব য'ত বিভিন্ন ষ্টেটসমূহৰ কিমানে এপ্লাই কৰিছে, কিমানে এপ্ৰুভ হৈছে, কিমানে পাইছে বা জিঅ' টেগিং কৰিছে, এই সকলোবিলাক ইয়াত দেখা পোৱা যায়। আৰু আপোনালোকে এতিয়া নিজৰ ষ্টেটখন চিলেক্ট কৰিব। এতিয়া দেখিছে অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে সকলোবিলাক ইয়াত ওলাই পৰিছে আৰু নিজৰ ডিষ্ট্ৰিক্টটো ইয়াত চিলেক্ট কৰিব লাগিব। মই চিলেক্ট কৰি লৈছোঁ আৰু ষ্টেট চিলেক্ট কৰাৰ লগে লগে আপোনালোকে দেখিছে ব্লকবিলাক ওলাই পৰিছে। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যেটা ব্লক আছে সকলোকেইটা ওলাই পৰিছে। আপোনালোকে এতিয়া নিজৰ ব্লকটো চিলেক্ট কৰি ল'ব আৰু সেই ব্লকত থকা বিভিন্ন ৱাৰ্ড বা ভিলেজসমূহৰ নাম এতিয়া দেখিবলৈ পাইছে। আৰু এতিয়া আপোনালোকে মন কৰিব আপোনালোকৰ ভিলেজ বা ৱাৰ্ডখনৰ পোনে পোনে যিকেইটা নাম্বাৰিং আছে সেই নাম্বাৰকেইটাত ক্লিক কৰিলে আপোনাৰ লিষ্টখন ওলাই পৰিব। আপোনাৰ ৱাৰ্ড বা ভিলেজৰ যিখন লিষ্ট নতুনকৈ এপ্ৰুভল হৈছে সেইখন ওলাই পৰিব। এই লিষ্টখন সম্পূৰ্ণকৈ ওলাই পৰিছে আৰু ইয়াত নিজৰ নাম, দেউতাকৰ নাম আৰু APL BPL সকলোখিনি কেটেগৰী ওলাই পৰিছে আৰু এপ্ৰুভেল ডেটো ছাইডত দিয়া আছে, আপোনালোকে দেখিছে। এইখনেই হৈছে এতিয়া দ্বিতীয়খন লিষ্ট যিখন চৰকাৰী লেট্ৰিনৰ আহিছিল। আৰু এতিয়া আপোনালোকে ওপৰত নিশ্চয় 3 ডট অপশ্যনটো দেখিছে, তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব ওপৰত চিম্বল এটা, ডাউনলোড চিম্বল এটা আছে, তাত ক্লিক কৰি দিব আৰু অট'মেটিক ডাউনলোড হৈ যাব। কিন্তু মই আগত এবাৰ কৰাৰ বাবে এই ডাউনলোড এগেইন অপশ্যনটো আহিছে, দেখিছে ডাউনলোড হৈ গৈছে ইতিমধ্যে। মোবাইলতো ওলাব আৰু ওপৰত 3 ডটটোত ক্লিক কৰাৰ লগে লগে ডাউনলোড অপশ্যনলৈ যাব। তাত দেখিব SBM government.in লিখা আছে। প্ৰথমটো যোনটো সেইটোৱেই এতিয়া মই ডাউনলোড হৈ গৈছে। এইখিনি আপোনালোকে শ্বেয়াৰ কৰোঁ বুলিলেও কাৰোবালৈ কৰিব পাৰে। গতিকে এনেকৈ লেট্ৰিনৰ লিষ্টখন ডাউনলোড কৰিব পাৰি। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় লাইক এটা কৰি দিব আৰু যদি উপকৃত হৈছোঁ বুলি ভাবিছে ভিডিঅ'কেইটা চাই তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।